ঐ বাইকখন কেনেকুৱা লাগিছে মজা লাগিছে তই চিভিক চেন্স বুলি কোৱা বস্তুটো নাই নেকি কেলা কাৰোবাৰ বস্তু এটা চোৱাৰ আগত পাৰ্মিশ্যন লৈ ল'ব লাগে নালাগে একো নহয় দে চুবুহে 80,000 মান পৰিছে নে এইখন বাপেৰে চুবলৈ দিব তোক 80,000 এইখন 80,000 টকা নহয় এইখন বাজাজ পালচাৰ 160 হয় NS এইখন 2 লাখ টকা মোটামুটি পৰি যাব তই গাড়ী দেখিলে চব কৈ দিব পাৰ নি এইটো মস্ত ইয়াৰ স্বভাৱটো ভাল নহয় নহয় চলাবলৈ দে না এবাৰ চাবিটো দে না অলপ চলাই এবাৰ চলাবলৈ দে কিনো চলাব দে গাড়ীখন ক্ষয় যাব নেকি দে না বাপেৰৰ জনমত ইমান দামী গাড়ী চলাই পাইছ কাইলৈ চলাবি থ একো নহয় দে চাবিটো দে ক'ত থলি চাবিটো কেলা চাবিটো কি হ'ল মাল মাগুৰ আছে পাই গলো আজি চাবি বাদ দে বাইক লৈ গ'ল সেইটোৱে ঐ কেলা তই নিলে কেলা ঐ বাইক কৈছিলো নাই বাইক চাবিটো লগত হ'ব দে এতিয়া কণাকণি কৰি নাথাকা বাদ দে থ গ'ল গ'ল তই কৈছিলো এইটো চুৰ বুলি 36টা কিস্তি এটা তই দি দিব লাগিব কি কথা ক'ব